আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত UPPৰ লগত হ'ব বিজেপি বাক্সা আৰু ওদালগুৰিত বিজেপিৰ লগত হ'ব কথা সেইটো চিধা কথা কংগ্ৰেছ আসন নাপায় কংগ্ৰেছে এটা চান্স আছে যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ আৰু UDFৰো স্কোপ নাই UDF কংগ্ৰেছ একে শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে কিন্তু UPPL হিচাপে আজিৰ দিনত কোনো চিট জিকাটো মই দেখিবলৈ পোৱা নাই যদি পাই লাকিলি ক'ৰবাত এটা দুটা পাব পাৰে সেইটোতো দল কংগ্ৰেছো আহিব বিজেপিও আহিছে কংগ্ৰেছো আহিব UDFও আহিব চব দল আহিব যিমান দল আহিলেও BTC অঞ্চলত আজিৰ দিনত সবতকৈ ষ্ট্ৰংটো হ'ল BPF নেক্সটত বিজেপি এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে AGPৰ লগতো আলোচনা কৰিছে ইহঁতে মই জানাত AGP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো BPF কাৰো লগত আলোচনা কৰা নাই অকলে নিৰ্বাচন খেলিব বাছ সেটা নাই এইটো দুৱাৰ খোলা ৰাখিছে আপোনাৰ কোন AGP আৰু কংগ্ৰেছ আৰু BPFৰ কাৰণে দুৱাৰ খোলা ৰাখিছে দুৱাৰটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে বিজেপিৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব দৰ্জা সবৰে খোলা আছে আমি জানো কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে চৰকাৰ অকলে মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব BPF তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে এইটো নাই বিজেপিয়ে কি কৈছে কংগ্ৰেছে কি কৈছে ইয়াৰ লগত মতলব নাই আমাৰ বিজেপিয়ে যেনিবা আজি চেম ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে কোনে বেছি পায় তাৰ লগত থাকিব এইবিলাক নাই এইটো বিজেপিৰ কথা সেইটো বিজেপিয়ে নিজৰ কথাটো ক'ব পাৰে কোৱাৰ কি আপত্তি আছে কংগ্ৰেছো ক'ব পাৰে এইটো কথা কিন্তু BPFে অকলে চৰকাৰ কৰিব বাছ